ঐ গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু এই বহুত দিনৰ মূৰত মই লাগ পালোঁ বিহাৰৰ এজন ব্যক্তি ইছা ভাই এইফালে চাওকচোন এই চাওক আপুনি অসমত কিমান বছৰৰ পৰা আছে 50 বছৰ হৈ গ'ল আমাৰ অসমত থাকি আপোনাৰ কেনেকুৱা এটা প্ৰতিভা বা ভাল লাগছে অসমৰ মানুহবিলাক কেনেকুৱা ভাল আচ্ছা আপোনাক মই এটা কথা সোধো অসমীয়া আৰু বিহাৰীৰ মাজত পাৰ্থক্য কিবা দেখা পাইছে নেকি যে আপোনালোকৰ তাত মানে চোৰ ডকাইত অলপ বেছি বুলি শুনো আমাৰ অসমত বৰ সহজ সৰল মানুহ এনেকৈ কিবা পাৰ্থক্য দেখা পাইছে নেকি যদি পাইছে আপুনি কওক কথা নাই আছিল আগত লেকিন এতিয়া নাই আগত আছিল চোৰ ডাকাত নে এতিয়া আছিল নেকি নাই আমি শুনিছোঁ আমাৰ অসমীয়া যাত্ৰীবিলাক যেতিয়া আপোনাৰ ৰেলত যাত্ৰা আৰম্ভ কৰে তাত আপোনালোকৰ যদি আমাৰ অসমীয়া ব্যক্তিয়ে ৰুটি এখনো খায় খিৰিকীৰে তেওঁলোকে আপোনাৰ লগত তাৰ পৰা হাতৰ পৰা কাঢ়ি লৈ যোৱা আমি উদাহৰণ পাইছোঁ গতিকে এনেকুৱা বিহাৰ আজিও আছে নেকি নাই এইটো মিছা কথা বিহাৰৰ হাতৰ পৰা নাকাঢ়ে ৰুটি আপুনি এই যিটো মানে বস্তা আজি লৈ আছে এইটো কিমান টকাত ল'লে এইটো 16 টকা হয় নেকি আৰু ব্যৱসায়টো আপোনাৰ ইমান বছৰে কৰি আছে এনেকৈ ন কৰি আছো বাকী টকা পইচাবিলাক ক'ত কেনেকৈ পঠাই দিয়ে এইটো বেংকত যায় হয় নেকি বাকী আপুনি নলবাৰীতে থাকে যিয়ে নহওক ভাল লাগিল আৰু আমাৰ অসমীয়া মানুহবিলাক কেনেকুৱা নাই ভালেই আছে হা বহুত ভাল ন বহুত ভাল